নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জপালা। আজি পুনৰ আপোনালোকৰ বাবে 4টা বিভাগত মুকলি হোৱা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লৈ আনিছোঁ। এই বিভাগকেইটা কিছু কোনোবাটো আৰু বিভাগৰ ক্ষেত্ৰত 8 পাছ বিচাৰিছে আৰু কোনোবাটো বিভাগৰ ক্ষেত্ৰত 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন বিচাৰিছে। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকৰ তেতিয়াহে কোৱালিফিকেশ্যন অনুযায়ী ভেকেঞ্চিসমূহ পাব। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনাক ক'ব বিচাৰিছোঁ যে 4টা বিভাগত ভেকেঞ্চি আছে, সেইকাৰণে ভিডিঅ'টো ভালদৰে চাই ল'ব। আজি যিটো প্ৰথম বিভাগত মুকলি কৰিছে এইটো হৈছে আৰ্মি ফালৰ পৰা মুকলি কৰিছে, আৰ্মি ASC চেণ্টাৰৰ ফালৰ পৰা মুকলি কৰি দিছে। ইয়াৰ কাৰণে এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 13/1/2024 পৰা আৰু লাষ্ট ডেট দি আছে 2/2/2024 ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখলৈকে আপোনালোকে ভেকেঞ্চিটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এজ লিমিটবিলাক দেখিব পাৰিছে, মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম এজ 25 বছৰ আৰু মেক্সিমাম এজৰ ড্ৰাইভাৰৰ 27 বছৰলৈকে দিয়া আছে। আৰু এজ ৰিলেক্সেশ্যনসমূহ আপোনালোকৰ গভৰ্ণমেণ্ট যিটো ৰুল আছে তাৰ মতে পাব। SC বাবে 5 বছৰ, OBC বাবে 3 বছৰ আৰু এপ্লিকেশ্যন ফিজ ইয়াত আপোনালোকক কোনোৱে দিব প্ৰয়োজন নাই, আপোনালোকে ফ্ৰীতে আবেদন কৰিব পাৰিব। ইয়াত ভেকেঞ্চিখিনি দেখিব পাইছে, কুকৰ কাৰণে 3টা আছে, চিভিলিয়ান কেটাৰিং ইনষ্ট্ৰাক্টৰৰ কাৰণে 3টা আছে, MTS চকীদাৰৰ কাৰণে 2টা আছে, ট্ৰিটমেণ্ট মেড লেবাৰৰ কাৰণে 1টা আছে, তাৰপৰা লিডিং ফায়াৰমেনৰ কাৰণে আপোনালোকে দেখি পাইছে, ভি-চাইকেল মেকানিকৰ কাৰণে 1টা আছে, চিভিলিয়ান মটৰ ড্ৰাইভাৰৰ কাৰণে 9টা আছে, ক্লিনাৰৰ কাৰণে 4টা আছে, লিডিং তাৰপৰা ফায়াৰ ইঞ্জিন ড্ৰাইভাৰৰ কাৰণে 10টা আছে। টোটেল আপোনালোকৰ ভেকেঞ্চি আছে 71টা। তাৰ পৰা আপোনালোক কৰিছে টোটেল ভেকেঞ্চি হৈছে 71টা। এইখিনি আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি হয়। আপোনালোকে দেখিলে কুক, ফায়াৰমেন এনেকুৱা নহয়, এইখিনি আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি হয়। আৰু কেটেগৰী আছে আপোনালোকৰ ভেকেঞ্চিখিনি ভাগ কৰি দিয়া আছে। UR কেটেগৰীৰ কাৰণে 17টা, SC কাৰণে 7টা, ST কাৰণে 19টা আৰু কুকখিনিৰ কাৰণে আপোনালোকৰ যিখিনি কুক আছে তাৰ কাৰণে বিচাৰিছে মাত্ৰ মেট্ৰিকুলেশ্যন পাছ কৰা, 10 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ইণ্ডিয়ান কুকিংছৰ আপোনালোকৰ এখন চাৰ্টিফিকেট লাগিব, এক্সপিৰিয়েঞ্চ মানে কুকিং পাছ কৰা বুলি, বা চাৰ্টিফিকেট বিচৰা নাই, মানে আপোনালোকৰ জনা হ'লে হৈ গ'ল। আৰু লগতে 1 year কিন্তু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এখন বিচাৰিছে। চিভিলিয়ান কেটাৰিঙৰ কাৰণে আপোনালোকে দেখিছে, MTS চকীদাৰৰ কাৰণে আপোনালোকে দেখিছে মেট্ৰিকুলেশ্যন যদি পাছ কৰিছে তেতিয়া আবেদন কৰিব পাৰিব, এইটো উল্লেখ কৰি দিছে। আৰু এই ভেকেঞ্চিকেইটা আবেদন কৰিবলৈ আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। অফলাইন যোগে আবেদন কৰিবলৈ আপোনালোকে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ বুলি আপোনালোকে এনভেলপত লিখি দিব লাগিব। লিখি আপোনালোকে ডকুমেণ্টছখিনি দেখিছে, দেখি পেলাই আপোনালোকে এই যিটো এড্ৰেছ দেখিছে, দ্য প্ৰিচাইডিং অফিচাৰ চিভিলিয়ান ডাইৰেক্টেড ৰিক্ৰুইটমেণ্ট বৰ্ড, এই এড্ৰেছটোত আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। তাৰ আমি পিছৰ ভেকেঞ্চি ফাললৈ গৈছোঁ। ভিডিঅ'টো দেখিব পাৰিছে যে 2 নম্বৰ বিভাগটো হৈছে ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন লিমিটেডৰ ফালৰ পৰা। ইয়াৰ কাৰণে আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখলৈকে আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। 473টা আপোনালোকৰ এপ্ৰেণ্টিছৰ ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ষ্টেট ৱাইজ ভেকেঞ্চিখিনি ভাগ কৰি দিছে। ৰাজস্থান আৰু আছামৰ কাৰণে 28 ভেকেঞ্চি আছে। আৰু এজ লিমিট দিয়া আছে 18 পৰা 24 বছৰ। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ পাব। SC/ST 5 বছৰ, OBC/MBC 3 বছৰ আৰু PWD 10 বছৰ। PWD OBC কাৰণে আপোনালোকে 13 বছৰ, PWD SC/ST কাৰণে আপোনালোকে 15 বছৰ আপোনালোকে এই ৰিলেক্সেশ্যনসমূহ পাই যাব। আৰু মানে প্লাছ কৰি দিলে হৈ গ'ল। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে 1টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকে 12 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকৰ ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ মিনিমাম 12 পাছ কৰিলে আপোনালোকে আবেদনসমূহ ইয়াত কৰিব পাৰিব, ইয়াত উল্লেখ কৰি দিছে। ইয়াত যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰিব পাৰিব। আৰু যিখিনি বাকী ভেকেঞ্চি আছে সেই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ ট্ৰেড চাৰ্টিফিকেট বিচাৰিছে অল ইণ্ডিয়া ফালৰ পৰা, কিন্তু এইটোৰ কাৰণে আপোনালোকৰ কোনো ট্ৰেড চাৰ্টিফিকেট বিচৰা নাই। আপোনালোকে যদি 12 পাছ কৰিছে জেনেৰেলি তেতিয়া আপোনালোকে ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। যদি ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰে অইল ইণ্ডিয়া ফালৰ পৰা অহা। আৰু আপোনালোকৰ অন্য 2টা বিভাগৰ ভেকেঞ্চিৰ ক্ষেত্ৰত ডিছকাছ কৰা হ'ব, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব, ভিডিঅ'টো অকণো স্কিপ নকৰিব। আৰু টেকনিচিয়ান এপ্ৰেণ্টিছৰ কাৰণেও ভেকেঞ্চিৰ কথা কৈ দিলোঁ। তাৰ পিছৰ ভেকেঞ্চিটো আহিছে IIT গুৱাহাটীৰ ফালৰ পৰা 3 নম্বৰ যিটো আপোনালোকৰ ভেকেঞ্চিৰ কথা কৈছোঁ। ইয়াৰ কাৰণে আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চিৰ কাৰণে আপোনালোকে এডভাৰটাইজমেণ্ট বিচাৰিছে, মানে আবেদন বিচাৰিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদন কৰিব লাগিব মই সেই কথাও আপোনালোকক জনাই দিছোঁ। লাষ্ট ডেট দিয়া আছে 31/1/2024, মানে জানুৱাৰী মাহৰ 31 তাৰিখলৈকে আবেদন কৰিব পাৰিব। আৰু ভেকেঞ্চিসমূহ কেটেগৰী ৱাইজ ভাগ কৰি থোৱা আছে, আপোনালোকে দেখিব পাৰিছে। টোটেল
UR কেটেগৰী 3টা, SC কেটেগৰী 1টা, OBC 1টা, EWSৰ কাৰণে 3টা। ইয়াত আপোনালোকৰ ST কেটেগৰীৰ কাৰণে কোনো ভেকেঞ্চি দিয়া নাই, সেইখিনি আপোনালোকে UR কেটেগৰীতে আবেদনসমূহ কৰিব পাৰিব। আৰু দৰমহা দিয়া হ'ব 21,700ৰ পৰা 69,100 টকা পৰ্যন্ত আপোনালোকে দৰমহাসমূহ পাব। চিটিজেনশ্বিপ বিচাৰিছে আপোনালোকে ইণ্ডিয়া, আৰু এজ লিমিট দিয়া আছে 30 বছৰৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব বুলি কৈছে। 30 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে ৰিজাৰ্ভেশ্যনসমূহ পাব। ৰিজাৰ্ভেশ্যন অৰ্থাৎ SC ST 5 বছৰ, OBC 3 বছৰ, আৰু PWD আপোনালোকে 10 বছৰ ৰিজাৰ্ভেশ্যনসমূহ পাই যাব। কিন্তু ইয়াত SC কেটেগৰীৰ কাৰণে কোনো ৰিজাৰ্ভেশ্যন দিয়া নাই আপোনালোকে। সেই হিচাপত আপোনালোকে জেনেৰেল কেটেগৰীতে আবেদনসমূহ কৰিব লাগিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ বেচেলৰ ডিগ্ৰী। যদি আপোনালোকে BA পাছ কৰি থৈছে, BA যদি আপোনালোকে পাছ কৰিছে, BA BSc BCom, তেতিয়া আবেদনসমূহ কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ কম্পিউটাৰ স্কিল বিচাৰিছে। আৰু এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব 500 টকাকৈ। যদি আপোনালোকে জেনেৰেল কেটেগৰীত 500 টকাকৈ পে'মেণ্ট কৰিব লাগিব। SC EWSৰ কাৰণে কোনো আপোনালোকৰ ফিজ পে'মেণ্ট কৰিবলৈ ইয়াত লিখা নাই। আপোনালোকৰ অকল জেনেৰেল কেটেগৰী আৰু ST কেটেগৰীৰ 500 টকাকৈ পে'মেণ্টসমূহ কৰিব লাগিব। ইয়াৰ কাৰণে আবেদন কৰিবলৈ IIT গুৱাহাটী বুলি গুগল বা ক্ৰমত চাৰ্চ কৰিলে আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট আহিব, তাৰ যোগে আপোনালোকে আবেদনসমূহ কৰিব পাৰে, বা আমাকো কমেণ্ট কৰিলে আমি কমেণ্টত আপোনালোকৰ এডভাৰটাইজমেণ্ট বা আবেদনৰ লিংক দিম। তাকে আপোনালোকে ভেকেঞ্চিটো বা বিভাগটোৰ নাম আপোনালোকে উল্লেখ কৰি দি দিব। আজি ভিডিঅ' ইমানেই। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আজিলৈ বাই, পুনৰ নতুন ভিডিঅ'ত লগ পাম।